ফাইনেলি স্মাৰ্ট বজাৰৰ পৰা আজি ঢেৰ বজাৰ কৰিলোঁ কি বজাৰ কৰিলোঁ ক'ৰ পৰা কৰিলোঁ কেনেকৈ কৰিলোঁ আপোনালোকক আজি সকলো দেখাম বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ अच्छा खराब शुरू करते हैं बिना किसी बकचोदी হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকে ভালেই আছে আৰু আজি ফাইনেলি ৰুমৰ পৰা ওলাই আহিলোঁ বজাৰ কৰিবলৈ আৰু আপোনালোকে জানে মই চেন্নাইত আছোঁ চেন্নাইত ষ্টে কৰি আছোঁ আৰু এইটো হ'ল চেন্নাইৰ চবতকৈ ডাঙৰ মাৰ্কেট চিটি এইটো হ'ল ফিনিক্স মাৰ্কেট চিটি আৰু আমি ফাইনেলি ফিনিক্স মাৰ্কেট চিটি আহি পালোঁ আপোনালোকে স্ক্ৰীনত দেখা পাই আছে অলৰেডি আমি আহিছোঁ আৰু আপোনালোকে স্ক্ৰীনত দেখা পাই আছে কিমান ধুনীয়া হয় বাহিৰৰ পৰা যেনেকুৱা লুকিং ইমান ধুনীয়া লুকিং হয় আৰু ভিতৰতো চালে আপোনালোকে গমেই পাব ইমান ধুনীয়া আৰু এইটো ইণ্টাৰনেশ্যনেল মাৰ্কেট হয় আৰু ইয়াত আপোনাৰ সকলো কাউণ্ট্ৰিৰ পৰা ইয়াত মানুহ আহে যেনেকুৱা আপোনাৰ চাইনা হওক অষ্ট্ৰেলিয়া হওক আমেৰিকা হওক সকলো ঠাইৰ পৰা ইয়াত মানুহ মানে শ্বপিং কৰিব আহে মানে আৰু বহুত ডাঙৰ হয় ইণ্টাৰনেশ্যনেল মাৰ্কেট প্লেচ হয় এইটো আপোনাৰ ফিনিক্স মাৰ্কেট চিটি আৰু ফাইনেলি আমি মেইন গেট লৈ আহি পালোঁ আমি ভিতৰৰ ফালে এণ্ট্ৰি কৰি আছোঁ আপোনালোকে স্ক্ৰীনত দেখা পাই আছে আৰু আজি বহুত বজাৰ কৰিব বাকী আছে আমি ডেইলি মাহে মানে এমাহৰ যিখিনি বজাৰ লাগে আমি ইয়াৰ পৰা কৰি লওঁ আৰু ইয়াত আপোনাৰ অকণমান ডিছকাউণ্ট পোৱা যায় বিশেষকৈ আপুনি যদি চেন্নাইত যদি ষ্টে কৰি আছে আপুনি ইয়াত যদি থাকে বা কাম কৰি আছে তেনেহ'লে আপুনি দোকানৰ পৰা নলৈ আপুনি এইটো মাৰ্কেটৰ পৰা আপুনি ল'ব পাৰে ইয়াত আপোনাৰ অকণমান ডিছকাউণ্ট পোৱা যায় আৰু বস্তুকেইটা ভাল বস্তু পাব দোকানতকৈ আপোনাৰ 10% এনেকুৱা আপুনি ডিছকাউণ্ট ইয়াত পাই যাব আৰু এইটো হ'ল আপোনাৰ স্মাৰ্ট বাজাৰ এতিয়া আমি আছোঁ গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা তলৰ ফ্ল'ৰ যাব লাগিব আৰু আমি তলৰ ফ্ল'ৰ যাই আছোঁ আৰু আপোনালোকে স্ক্ৰীনত দেখা পাই আছে ছোৱালীকেইটা এইকেইটা হ'ল আপোনাৰ চাইনাৰ পৰা হয় চাওক ইয়াত এইটো মানে ইণ্টাৰনেশ্যনেল মাৰ্কেট হয় ইয়াত সকলো কাউণ্ট্ৰিৰ পৰা ইয়াত মানুহ আহে শ্বপিং কৰে গৈ আছোঁ আৰু সন্মুখত এটা গ্লাছ পাই গ'লোঁ আৰু নিজৰ চেহেৰাকে অলপ মানে চালোঁ তাৰমানে ইমান ধুনীয়াও নহয় আৰু গ্লাছ পালোঁ যদি অকণমান চালোঁ তাৰমানে আৰু লাহে আমি আগবাঢ়ি গৈ আছোঁ আপোনালোকে স্ক্ৰীনত দেখা পাই আছে কিমান ধুনীয়া লুকিং হয় আৰু আমি লাহে আগবাঢ়ি গৈ আছোঁ আপোনালোকে স্ক্ৰীনত দেখা পাই আছে আৰু আগন্তুক কেইদিনমান পিছত আপোনাৰ খ্ৰীষ্টমাছ আহি আছে খ্ৰীষ্টমাছৰ কাৰণে ইয়াত মানে হেৰি কৰিছে আৰু চাওক কিমান ধুনীয়া আৰু এইটো হ'ল গাড়ী আপুনি ইয়াত বহি কিনে ফুৰিব পাৰিব গোটেইখিনি মাৰ্কেট আপুনি ঘূৰি ফুৰি চাব পাৰিব চাওক খ্ৰীষ্টমাছৰ কাৰণে কিমান ধুনীয়াকৈ সজাব ৰাখিছে ইয়াতে আৰু খ্ৰীষ্টমাছ আহিবই আৰু বেছি দিন নাই তাৰমানে আৰু চাওক ইয়াৰ ধুনীয়া দৃশ্য আৰু ইয়াৰ বাহিৰৰ মানুহ বহুত হয় আপোনালোকে স্ক্ৰীনত দেখা পাই আছে আপোনালোকে চাই আছে আমি লাহে আগবাঢ়ি গৈ আছোঁ আপোনালোকে ইয়াৰ দৃশ্যবোৰ উপভোগ কৰি থাকক আৰু ফাইনেলি আমি স্মাৰ্ট বজাৰৰ কাষ আহি পাইছোঁ আপোনালোকে স্ক্ৰীনত দেখা পাই আছে আৰু এইটো হ'ল ৰিলায়েন্স স্মাৰ্ট বজাৰ আৰু এইটো হ'ল মেইন গেট আৰু এতিয়া আমি ভিতৰফালে এণ্ট্ৰি কৰিলোঁ আপোনালোকে দেখা পাই আছে আৰু চাওক এইটো হ'ল ৰিলায়েন্স স্মাৰ্ট বজাৰ চাওক ইয়াৰ লুকিংটো চাওক আৰু আমি তলি লৈ ল'ম তাৰমানে বজাৰ কৰিব আছে বহুত বজাৰ কৰিব লাগিব আৰু তলি ল'লে মানে সুবিধা হয় তাৰমানে বস্তুকেইটা ৰাখি কিনে সুবিধা হয় লৈ ফুৰিব পাৰি সেইটো কাৰণে তলিটো আগত লৈ ল'লোঁ আৰু এতিয়া আমাৰ বজাৰ ষ্টাৰ্ট হৈ গ'ল আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব চাই কিনে ভাল লাগিব বুলি আশা কৰিলোঁ আৰু এইটো স্মাৰ্ট বজাৰত সকলো ধৰণৰ বস্তু পোৱা যায় দালি
তেল সকলো ধৰণৰ বস্তু মানে আপোনাৰ গ্ৰ'চাৰী যিকেইটা আইটেম আছে কাপোৰ একদম সব বস্তুকে পোৱা যায় আৰু ইয়াত আপোনাৰ এটা সুবিধা কি ইয়াত আপুনি খোলাকৈ বস্তু ল'ব পাৰে যেনেকুৱা আপোনাৰ দালি হওক শুকান জলকীয়া চেনি হওক চাউলে হওক সকলো বস্তু আপুনি ইয়াত খোলাকৈ পায় খোলাকৈ আপুনি ল'ব পাৰে 1 কেজি লাগে আধা কেজি লাগে যিমানখিনি লাগে আপুনি ল'ব পাৰে সেইটো কাৰণে আকৌ ভাল সুবিধা তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক আৰু বহুদিন পিছত দেখা পালোঁ কেশৰটো অলপ ভালদৰে চাই ল'লোঁ আজিৰ পৰা 6 বছৰ আগত মই কেশৰ বহুত বিচাৰিছিলোঁ কিন্তু পোৱা নাছিলোঁ আজি পাই গ'লোঁ মানে অকণমান ভালদৰে চাই ল'লোঁ আৰু এইডোখৰ এৰিয়া হ'ল ড্ৰাই ফ্ৰুট এৰিয়া আপুনি ইয়াত সকলো ধৰণৰ ড্ৰাই ফ্ৰুট পাব যেনেকুৱা কাজু এলমণ্ড আপুনি ফ্ৰাই কাজু যদি বিচাৰে ফ্ৰাই কাজু ইয়াত পাই যাব আপোনাৰ কিমানখিনি লাগে কোৱান্টিটি MRP আৰু ডিছকাউণ্ট মানে ইয়াত মানে সকলো মানে লিখা আছে আপুনি খালি লৈ ল'ব লাগে খালি আৰু যদি ফ্ৰীতে যদি পালোঁ হয় না আৰু মজা লাগে হয় না আৰু এতিয়া আমি আহিলোঁ কাপোৰৰ এৰিয়া ইয়াত আপুনি সকলো ধৰণৰ কাপোৰ পাব আপুনি যিকোনো ব্ৰাণ্ডৰ কাপোৰ লাগে আপুনি ইয়াৰ পৰা ল'ব পাৰিব আপোনাৰ চক্স পেণ্ট হওক টি-চাৰ্ট হওক যিকোনো মানে যি ধৰণৰ আপুনি কাপোৰ বিচাৰে সকলো ধৰণৰ কাপোৰ আপুনি ইয়াৰ পৰা ল'ব পাৰিব আৰু ফ্ৰেণ্ডছ আপুনি যদি পনীৰ খাই ভাল পায় তেনেহ'লে আপুনি স্মাৰ্ট বজাৰৰ পৰা পনীৰ ল'ব আৰু ইয়াৰ পনীৰটো অকণমান দাম কম কিন্তু বস্তু একদম ফ্ৰেছ হয় বস্তুটো বহুত ভাল আৰু আপুনি যদি বাহিৰৰ পৰা যদি পনীৰ লয় তেনেহ'লে আপোনাৰ দামটো অলপ বেছি পৰে আৰু আমি মাছ মাংসতকৈ পনীৰটো বেছি খাওঁ আৰু পনীৰটো সদায় ইয়াৰ পৰা লৈ থাকোঁ আৰু ইয়াত চাওক আপোনাৰ ইয়াত সকলো ধৰণৰ চব্জি পোৱা যায়
চব্জি আৰু ফ্ৰুট চব পোৱা যায় ইয়াত আপুনি সকলো ধৰণৰ ফ্ৰুট আৰু চব্জি ইয়াৰ পৰা ল'ব পাৰে তাৰমানে আপোনাৰ ৰিলায়েন্স স্মাৰ্ট যোনটো বজাৰ হয় ইয়াত আপোনাৰ সকলো ধৰণৰ বস্তু পোৱা যায় আপোনাৰ চব্জিৰ পৰা ফ্ৰুটৰ পৰা আপোনাৰ গ্ৰ'চাৰী আইটেম পৰা কাপোৰৰ পৰা তাৰমানে আপুনি যদি এইটো বজাৰ যদি আহে আপুনি ইয়াত সকলো ধৰণৰ বস্তু আপুনি ইয়াৰ পৰা আপুনি ল'ব পাৰিব বাই কৰিব পাৰিব সেইটো কাৰণে মানে ভাল সুবিধা আৰু ইয়াত আপোনাৰ MRP আৰু ডিছকাউণ্ট সকলো ধৰণৰ ডিটেইলছ দিয়া আছে আপুনি যোনটো লাগে যোনটো বিচাৰে আপুনি নিজে চাই ভাল বেয়া চাই লৈ ল'লে হ'ল যিকেইটা বস্তু লাগে আমাৰ সকলো বজাৰ কৰা হৈ গ'ল এতিয়াতো বিলিং কৰিব লাগিব আৰু এতিয়া মনটো অলপ বেয়া লাগিব সকলোখিনি হৈ গ'ল আৰু নিজে বিচৰা মানে নিজে লগা বস্তু লৈ ল'লোঁ ভাল ভাল বস্তু বাছি ল'লোঁ এতিয়া যে বিলিং কৰিব লাগিব এতিয়া মনটো বেয়া লাগিব যদি বিলিং কৰিব নলগা হ'ল হয় তেতিয়াহ'লে ভাল লাগিল হয়নে আৰু এট লাষ্ট আমাৰ বজাৰ কৰা হৈ গ'ল এতিয়া বিলিং কৰিব গৈ আছোঁ এতিয়া আমাৰ বিলিং হ'ব এইটো হ'ল বিলিং কৰা এৰিয়া বিলিং কৰি কিনে আৰু আমি খালি এতিয়া ওলাই যাম আৰু আমাৰ বিলিং হৈ গ'ল ফাইনেলি আমি বাহিৰৰ ফালে ওলাই আহিলোঁ আৰু ৰাতি হৈ গ'ল এতিয়া আৰু ৰাতিত ইয়াৰ লুকিংটো মানে চাই মানে বহুত ভাল লাগে ৰাতিত ইয়াৰ দৃশ্য আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছোঁ চাওক কিমান ধুনীয়া দৃশ্য আৰু আজি ব্লগটো মানে ইয়াতেই শেষ কৰিম আপোনালোকে যদি ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে অকণমান লাইক কমেণ্ট কৰি দিব আৰু মই নতুন হওঁ আপোনালোকে অকণমান মোক ছাপোৰ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো আজি কাৰণে ইয়াত এৰিছোঁ আকৌ লগ পাম বুলি আশা কৰিলোঁ বাই বাই अब अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उसके साथ स्कैम करो या फिर महफिल जमाओ मुझे नहीं पता बस क्लिक हो जाना शाबाश